এয়া ইছা একদম চবে মোৰ লগে লগে কিয় এনেকৈ আহি আছা তুমি মই ইছাক দেখাই দিছোঁ দেই এইয়া একদম লিপষ্টিক লগাই মুখখন চাগৈ টুপটুপিয়াকৈ মুখখন চোৱা মুখখন চোৱা দেই আৰু এবাৰ তোমাক চাই লওঁ চা কেনেকুৱা লাগিছে চা বাবা চাও বা ধুনীয়া ধুনীয়া লাগিছে দেই এটা প'জ দি দিয়াচোন ইয়ে ফটোৰ প'জ বুলি ক'লে পূৰা দিয়ে তাই মানে ধুনীয়াকৈ ফটোৰ হেৰি দি থাকে আৰু চব আৰু সকলোকে স্বাগতম জনাইছোঁ ডলিশা ব্লগৰ অন্য এটি ভিডিঅ' লৈ আৰু আজি মই বনাম এটা বইল চিকেন ৰেচিপি আৰু সেই চিকেন ৰেচিপিটো মই শিকিছোঁ সখীৰ পৰা সখী বুলি ক'লে চবেই জানেই প্ৰীতিদা বুলি মাতোঁ আৰু এওঁৰ বিয়াত বন্ধা সখী আৰু মই ৰেচিপিটো শিকিছোঁ সখীৰ পৰা আৰু সখী বিৰাট টেষ্টি বনায় মই মানে ইমান টেষ্টি মানে কি সঁচাই টেষ্টি সেইটো খাই আপোনালোকে গম পাব আৰু এইটো বাচ্ছাৰ কাৰণে মানে আমাৰ ইছা বা এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে বিৰাট খুব ভাল এটা ৰেচিপি আৰু খায়ো তাই সেইকাৰণে মই ভাবিলোঁ চিকেনটো এনেকৈয়ে বনাই দিওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেনেহ'লে চাই থাকক ভিডিঅ'টো সৰু গোলটিছ বাতুলু গুটি কি বুলি কয় বা এইটো বনাই দিছে দেউতাই মানে তাইৰ মামা ককাই আমাৰ ইছামণিক বনাই দিছে এইটো আৰু যি ভাল পায় খেলি একদম মানে ল'ৰা মানুহৰ নিচিনা এইবিলাকহে ভাল পায় তাই খেলি বাতুলু গুটি এই বা কি কুলটিছ মাৰিছা তুমি ডাঙৰ হ'লে কি হ'বা বিয়া হ'বা আৰু কি পিন্ধিবা আদা নহৰু পিঁয়াজ আৰু জিৰা আৰু গোটা জালুক এইখিনি মই ভালকৈ পিচি লৈছোঁ তাৰপিছত কেইটুকুৰামান চিকেন লৈছোঁ আৰু ইয়াতে মই পিচি থোৱা মছলাখিনি দি দিছোঁ তাৰপিছত ইয়াত মই দিম 1 চামুচ বাটাৰ আৰু আপোনালোকে বাটাৰ নিদিলেও কথা নাই অলপ কমাই দিলে হ'ব কমাই দিবও পাৰে আৰু নিদিবও পাৰে আৰু এই আটাইখিনি আৰু ইয়াত মই দিম সোৱাদ অনুসৰি অকণমান নিমখ এই গোটেইখিনি ধুনীয়াকৈ মই খানি ল'ম মানে মিক্স কৰি ল'ম গোটেইখিনি ভালদৰে মিক্স কৰি তাৰপিছত মই ইয়াক বহাই দিম মানে টিফিনৰ ঢাকনিখন লগাই দিম তাৰপিছত মই ইয়াক ভৰাই দিম এটা কুকাৰটোত অকণমান পানী লৈ লৈছোঁ আৰু অলপ পানী বেছি নহয় তাৰপিছত মই ইয়াত টিফিনটো দি দিম আৰু তাৰপিছত ঢাকনিখন লগাই মই কুকাৰটো উঠাই দিম গেছত আৰু এই চিকেনখিনিত আপোনালোকে মছলাও দিব পাৰে পেকেট মছলা যি আছে চব দিব পাৰে মই দিয়া নাই কাৰণ ইছাক খুৱাম কাৰণে মই মছলাটো অলপ কমাই দিছোঁ আৰু কুকাৰটো মই একদম হাই ফ্লেমত প্ৰথমতে এটা চিটি যোৱালৈকে হাই ফ্লেমত দিম তাৰপিছত একদম কম জুইত 4-5টামান হুইচেল যোৱালৈকে এনেকৈ ৰাখি দিম আপোনালোকে 4-5টা মানে কি 5টা-6টাও যাব পাৰে তাৰপিছত হৈ গ'ল মোৰ চিকেন ৰেডি আৰু ইমান টেষ্টি মানে বিৰাট ধুনীয়া লাগে খাই মানে ডাঙৰেও খাই ভাল লাগে আৰু সৰু বাচ্ছাৰ কাৰণেও এইটো বহুত ভাল কাৰণ ইয়াত বিনা মছলাৰ অলপো মছলা নাই সেইকাৰণে আৰু পেকেট মছলা যিহেতু ইউজ কৰাই নাই সেইকাৰণে বাচ্ছাৰ কাৰণেও বহুত ভাল আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা লাগে মোক জনাব